এইখিনি খোৱাতকৈ মই মুটি খাই দিম, মুটি পিনি খাই গুচি আহিম, ঘেণ্টা একো নক'ব নাই। কি হ'ল? আজি মই আপোনালোকৰ কাৰণে আকৌ এটা প্ৰেংক লৈ আহিছোঁ আৰু আজি মোৰ প্ৰেংকত সহায় কৰিছে মোৰ এজন ভাল বন্ধু এবাৰ অসমীয়া ষ্টাইলত। তেওঁ আছে কেমেৰামেন হিচাপে। ভাই কিবা এটা কৈ দিয়া তুমি। তো বলক আজিৰ এই প্ৰেংকটো আৰম্ভ কৰোঁ। হাই শুনকচোন কথা এটা কওঁ। মই মানে শিৱসাগৰৰ পৰা আহিছোঁ। তো গোটেই মঙলদৈ মানে আপোনাৰ গোটেই এখন ঘূৰিলোঁ আজি দেই। মানে এই ৰাস হৈছে যে ৰাস চালোঁ, আনন্দ মেলা চালোঁ, গোটেই ছোৱালীবোৰ চালোঁ মই, কিন্তু সকলোৰে ভিতৰত আপোনাকে ধুনীয়া ছোৱালী দেখিলোঁ। আপোনাৰ নামটো? অঁ আপুনি বিয়া হোৱা নি? অন্তৰত আঘাত লাগিলে, যাওঁগৈ আৰু একো নকওঁ। ধুনীয়া ছোৱালীবোৰ বেলেগে লৈ গুচি যায়, উপায় নাই। হে নালাগে নালাগে আৰু এতিয়া নালাগে আৰু নিদিয়ে যে আপুনি বিয়া পাতিলে যেতিয়া কংগ্ৰেচুলেশ্যন। আগুৱাই যাওক জীৱনত, মেৰিড লাইফ আপুনি হেপী থাকক তাৰে আশা কৰিছোঁ। আচলতে আমি ধেমালি এটা কৰিছিলোঁ। সেইটো কেমেৰা দেই, সেইটো হাই এটা কৰি দিব। প্ৰেংক ভিডিঅ' বনাই আছিলোঁ। উবাজুবা প্ৰেংক বুলি চাব পাব ইউটিউবত। উবাজুবা প্ৰেংক। হয়। हाजी हाजी कितना का है इसमें? 20 टका। हाँ 20 टका। 20 टका ठीक है दोस्त। কি সৰু ল'ৰা ছোৱালী যে ইয়াত এই সৰু পা ইয়াত এটা মন আছে ইয়াত উঠিবলৈ। সৰুতে মাক বাবাকে উঠিব নিদিলে, কিন্তু মই এতিয়া উঠামেই, ইয়াক মই উঠামেই। মুঠতে আপুনি ৰখাই দিয়ক প্লিজ দাদা, প্লিজ 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 দাদা, প্লিজ দাদা, প্লিজ 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 দাদা ৰখাই দিয়ক আপুনি এবাৰ প্লিজ ৰিকুৱেষ্ট কৰিছোঁ দাদাক অলপ। আপুনি পইচা লওক আপুনি। কিমান লাগে লওক? পইচা নালাগে লওক না আপুনি। কিমান লাগে? 500 টকা লাগে? 500 টকা লওক, 500 টকা লওক, 500 টকা লওক না আপুনি। প্লিজ ৰখাই দিয়ক প্লিজ ৰখাই দিয়ক। প্লিজ ভয় দিছোঁ, প্লিজ 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 উঠাই দিয়ক না, উঠাই দিয়ক। দোকানে কোন? দোকানে আপুনি? এইবোৰ কি হয়? পানী ঘেণ্টা পানী, এইবোৰ ঘেণ্টা। এইখিনি খোৱাতকৈ মই মুটি খাই দিম, মুটি পিনি খাই গুচি আহিম, ঘেণ্টা একো নক'ব নাই। কি হ'ল? খাই দিম, মুটি খাই দিম মই। হ'লতো আপুনি কি ঘেণ্টা কৰিব মোক? খাই দিম খাই দিম। এইবোৰ ক'ৰ পানী? এইবোৰ আমি টেবুলত এনেকৈ পোককৈ ভৰাই দিওঁ, ওলাই যায় পানীবোৰ। একো ডাঙৰ কথা নহয় এইটো, গম পাইছে নাই আপুনি সেইটো কথা? তাৰমানে মুটি পিনি খাই গুচি আহিম। হ'লতো অঁ খাই দিলেও যদি আপুনি খাই আপোনাক খুৱাই দিম মই। হ'লতো মুটি পিনি আপোনাৰ নিজৰ মুঠ খাই দিব আপুনি। হ'লতো আপোনাৰ মুঠ আপোনাক খুৱাই দিম বাপেকে। খাই পাইছেনে আপুনি আজিলৈকে? মুঠ খাইছেনে আপুনি? টেষ্ট কৰি চাব, জীৱনত উন্নতি কৰিব পাৰিব। ঘেণ্টা খাতি নকৰিব কিন্তু কাকো, গম পাইছে নাই এইটো কথা আপুনি? মই আজিলৈকে কাকো খাতি কৰা নাই আৰু ভৱিষ্যতে কাকো খাতিও নকৰোঁ মই, গম পাইছে নাই আপুনি কথা? দৰকাৰ হ'লে মুটি খাই দিম, আপুনি নোখোৱাই নাই মুটি খাই দিম। আৰু নাখাওঁ মই ঘেণ্টা এইবোৰ পানী, সেইবোৰ নাখাওঁ মই। মুটি খুৱাই দিম, মই চবকে খাই দিম। হ'লতো কি আপুনি দম দিছে নেকি মোক নেকি? হে দম দিছে নেকি আপুনি মোক? দম দি কি কাম আৰু? যদি দম নাই দিয়ে তেতিয়াহ'লে শুনক আপুনি, শুনক সেইটো কেমেৰা আমি প্ৰেংক কৰি আছিলোঁ। ধেমালি কৰি আছিলোঁ, বেয়া নহ'ব। মদ খালি লাগিছিলে নে মোক এতিয়া অকণমান হ'লেও? মানে আপুনি এক্টিংটো ভৰি মায়ে কিন্তু কৈ আছিলোঁ আগত মই এইটো গমেই পোৱা নাই এইটো আছে বুলি। এনেই এনেকৈ ধৰি থকা লিখিয়ে আছোঁ মানে, গম নাপাওঁ। দিয়ক বেয়া নাপাব দেই। ইউটিউবত চালে পাব, উবাজুবা প্ৰেংক বুলি চাব। উবাজুবা প্ৰেংক। অঁ চাব। দাদা কেনেকৈ দিছে? কিমান উঠিবলৈ? হা कितना रुपया? हाँ इसको उठाना है, इसका बचपन से शौक है उठने के लिए। हाँ प्लीज उठिए उठिए आप। उठेगा ये आज उठेगा।
इसका बचपन का शौक है, इसको पूरा करने दीजिए आप प्लीज। भाई मैं आपको रिक्वेस्ट कर रहा हूँ ना, प्लीज भाई प्लीज। ये वाला घोड़ा में बैठे ना, घोड़ा में तो और अच्छा है। भाई प्लीज बच्चा एक तो बैठने से फिर थके ना भाई होगा। प्लीज मैं आपको रिक्वेस्ट कर रहा हूँ ना, प्लीज प्लीज भाई कोई उठिए ना। देता है ना कितना सही नहीं होगा। हाँ? ধেমালি কৈছিলো দেই। সেই ল'ৰাটো চাওঁ, সেই ল'ৰাটো সেই কেমেৰা এটা কৰিছে দেখিছে নাই? ধেমালি ভিডিঅ' বনাই আছিলো, বেয়া নাপাব দেই। বেয়া নাই পোৱা। উঠিব নিদিলে আৰু ন ইমান নিদিলে আপুনি বেয়া লাগিলে। আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্ট কৰি জনাওক যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। মানে মোৰ বন্ধু TRBS চেনেলটো আপোনালোকে যাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ঠিক আছে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে